প্ৰদেশত সংঘটিত ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে ৰঙিয়াৰ লাহাপাৰত প্ৰতিবাদ ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত ABMCৰ প্ৰতিবাদী সমদল উত্তৰ প্ৰদেশৰ ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই সমগ্ৰ দেশতে তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰি থকাৰ মাজতে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰৰ বিধায়ক ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ প্ৰদানৰ বাবে সমদল উলিয়াই গণতন্ত্ৰৰ বিৰোধী স্থিতি লোৱাৰ আৰু যোগী আদিত্যনাথে এই ধৰ্ষণ কাণ্ডৰ লগত প্ৰত্যক্ষভাৱে জড়িত থকা বুলি অভিযোগ উত্থাপন কৰি ABMCয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে মমবাতি লৈ নৰেন্দ্ৰ মোদী হাই হাই যোগী আদিত্যনাথ মুৰ্দাবাদ উত্তৰ প্ৰদেশ চৰকাৰ গো বেক বিজেপি চৰকাৰ হাই হাই নাৰী ধৰ্ষণকাৰীক ফাঁচি দিয়ক আদি শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে। উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে ABMCয়ে। চাওক আজি আমি এই যে হাথৰাছৰ মনীষা বাল্মীকি নামৰ 19 বছৰীয়া ফুলকুমলীয়া ছোৱালীজনীক 4জন নৰপিশাচে যি নিৰ্মমভাৱে বলৎকাৰ কৰি ধৰ্ষণ কৰি হত্যা কৰিলে তাৰ প্ৰতিবাদত আমি খুন্দিগড় আঞ্চলিক ABMCৰ উদ্যোগত লাহাপাৰা সমিতিৰ সহযোগত আমি আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ জৰিয়তে আমি অৱগত কৰিব বিচাৰিছোঁ যে আচলতে মনীষা বাল্মীকি যি 4জন নৰপিশাচ এই নৰপিশাচ 4জনক ফাঁচি দিব লাগে আৰু আমি চৰকাৰক কোনো ধৰণৰ দাবী নজনাওঁ। এইখন চৰকাৰে গণতান্ত্ৰিক আন্দোলন বুজি নাপায়, সংবাদ মাধ্যমৰ লোকক সেই জাগাত উপস্থিত হ'বলৈ দিয়া নাই। আজি আমি গম পাইছোঁ যে আচলতে যি হত্যাকাৰী ধৰ্ষণকাৰী 4জন তেখেতসকলৰ সমৰ্থনত আজি ঠাকুৰ পৰিয়ালৰ লোকে ৰেলী উলিয়াইছে আৰু UP পুলিচে তাক সমৰ্থন জনাই সেই ঠাকুৰ পৰিয়ালক আজি সমৰ্থন জনাই প্ৰটেকশ্যন দি ঘূৰি ফুৰিছে। গতিকে আমি গৰিহণা দিছোঁ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন জিলাৰ দল সংগঠনক আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি চৰকাৰক এই যি বিজেপি চৰকাৰ এই চৰকাৰক আমি আচলতে দাবী জনাই লাভ নাই। এইখন চৰকাৰে অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰিব জানে, তাতকৈ আৰু বেলেগ একো কৰিব জানে। যি ফুলকুমলীয়া ছোৱালীজনীক হত্যা কৰিলে ধৰ্ষণ কৰি এই হত্যাকাণ্ডটো গাপ দিয়াৰ কাৰণে আজি ঠাকুৰ পৰিয়ালৰ যি মানে মানুহখিনি আজি ৰেলী ওলালে সেই ৰেলীত আজি প্ৰশাসনে প্ৰটেকশ্যন দিলে। ৰঙিয়াৰ পৰা ৰচিদুল আলমৰ ৰিপৰ্ট নিউজ 9 অসম।